নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল edu247 আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তোমালোকে সকলোৱে ঘৰতে থাকি পঢ়া শুনা কৰিবা। আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ প্ৰথম পাঠটিত থকা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিম। আহা আমি তেন্তে ভিডিঅ'লৈ আগবাঢ়ো। তোমালোকৰ প্ৰথম পাঠটি হৈছে সংখ্যা আৰু প্ৰক্ৰিয়া। এই পাঠটিৰ আগত আলোচনা কৰাৰ প্ৰশ্নখিনিৰ পৰৱৰ্তী অংশখিনি আলোচনা কৰিম। আজিৰ প্ৰশ্নখিনি হৈছে এই ধৰণৰ যে তোমালোকে আগৰ ভিডিঅ'টোত দেখিছিলা যে এটা শিক্ষামূলক ভ্ৰমণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শিক্ষক কেইবাখন ঠাইলৈ ভ্ৰমণ কৰিবলৈ গৈছিলে আৰু তাৰ সেই ভ্ৰমণত থকা দূৰত্ব সম্বন্ধীয় সমস্যাখিনি আমি সমাধান কৰিছিলোঁ। আজি তাৰ পৰৱৰ্তী অংশখিনিলৈ আগবাঢ়ো। এইবাৰ ভ্ৰমণৰ লগত জড়িত থকা সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা। এই সমস্যাখিনি হৈছে এই ধৰণৰ। 1 নম্বৰত দিছে ভ্ৰমণলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ গাই প্ৰতি অৰ্থাৎ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ কিমান হ'ব সেইটো আমি উলিয়াব লাগে। আমি কি কৰিম, গাই প্ৰতি মানে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 200 টকাকৈ সংগ্ৰহ কৰা হৈছিলে। তাৰে 20 জনত 200 টকাকৈ সংগ্ৰহ কৰিলে মুঠ কিমান হ'ব, আমি কি কৰিম, সেইটো 200 টকাৰ পূৰণ 20 টকা কৰিম। পূৰণ কৰিলে যি ওলাব সেইটোৱে হ'ব আমাৰ উলিয়াবলগীয়া উত্তৰটো। গতিকে আমি এই ধৰণে কৰিব পাৰোঁ। গাই প্ৰতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ 200 টকা পূৰণ 20 টকা সমান আমি এই দুটা পূৰণ কৰিম। আমি পূৰণটো এই ধৰণে কৰিব পাৰোঁ। ওপৰত 200, তলত পূৰণ চিন দি 20ৰে আমি পূৰণ কৰিম। আমি কেনেকৈ কৰোঁ পূৰণটো, সাধাৰণতে 0ৰ লগত 0 পূৰণ কৰিম। 0 0 গুণ 0 এই তলত দিম, এককৰ স্থানত দিম। 0ৰ লগত 0 পূৰণ কৰি এই 10ক 0ৰ লগত 2 পূৰণ কৰিলে 0 হ'ব। গতিকে 0টো লিখিম। তাৰপিছত 2ৰ শাৰীটো কৰিম। 2 0 গুণ 0 এই অংক আগৰ এককৰ স্থানটো এৰি দশকৰ ঠাইত লিখিম। পিছত 2 0 গুণ 0 শতক 2 2 4 হাজাৰৰ স্থানত লিখিম। পিছত এই ধৰণে আমি যোগ কৰি 0 0 0 4 এনেকৈ বহুৱাম। গতিকে কিমান পালোঁ, একক দশক শতক হাজাৰ 4000। গতিকে মুঠ টকা হ'ব 4000। আমি এই ধৰণে কৰিব পাৰোঁ। নতুবা এই পূৰণ ফলটো আমি এই ধৰণেও কৰিব পাৰোঁ। 200টো ওপৰত দি তলত 20ৰে আমি যদি পূৰণ কৰোঁ, আমি কি কৰিম, ইয়াত দুয়োটা সংখ্যাতে কেইটা শূন্য আছে, 3টা। গতিকে আমি 3টা এনেকৈ 1 2 3টা লিখিম একক দশক শতকৰ স্থানত। পিছত 2 2 গুণ 4 হাজাৰৰ স্থানত 4 লিখিম, অৰ্থাৎ 4000 পাম। উত্তৰটো 4000 পাম। এতিয়া আমি আহোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰৱৰ্তী প্ৰশ্নটো হৈছে দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা আদায় দিলে। অৰ্থাৎ দলটোৱে শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ দলটোৱে গাড়ীৰ ভাড়াৰ বাবদ কিমান টকা আদায় কৰিলে, 2200 টকা। তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব। কিমান টকা হাতত থাকিব, তেওঁলোকৰ মুঠ সংগ্ৰহ হৈছিলে 4000 টকা। তাৰ এই 2200 টকা গাড়ীৰ ভাড়াৰ বাবদ দিবলগীয়া হ'ল। গতিকে আমি কি কৰিম, এই মুঠ সংগ্ৰহ হৈছে 4000 টকা। এই 4000ৰ পৰা 2200 টকাটো আমি বিয়োগ কৰি দিম। আৰু বিয়োগ কৰিলে যিটো হ'ব সেইটোৱে হ'ব তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ হাতত থকা ধনৰ পৰিমাণটো। ইয়াত কি কৰিম, 4000 টকা লিখি তাৰ পৰা 2200 টকাটো বিয়োগ কৰিম। বিয়োগ কৰিলে যি ওলাব সেইটোৱে হ'ব উত্তৰ। গতিকে আমি 4000ৰ পৰা 2200 টকা বিয়োগ কৰাত 1800 টকা পালোঁ। এইটো আমি এই ধৰণে কৰিব পাৰোঁ। 4000টো লিখিলোঁ। ইয়াৰ স্থানীয় মানখিনি 4000টোত থকা স্থানীয় মানখিনি চাম, একক দশক শতক হাজাৰ। ঠিক তেনেধৰণে 2200ৰ স্থানীয় মান অনুসৰি একক দশক শতক হাজাৰ। 4000 তলত 2200টো বহুৱাম। তাৰপিছত 4000ৰ পৰা 2200টো বিয়োগ কৰিম। আমি কেনেধৰণে কৰিম, বিয়োগ কৰোঁতে এককৰ সদায় সোঁফালৰ পৰা আমাৰ হাতৰ সোঁফালৰ পৰা কৰিব লাগে। এককৰ ঘৰত 0ৰ পৰা 0 গ'ল থাকে 0, আকৌ দশকৰ 0ৰ পৰা 0 গ'ল থাকিল 0। ঠিক তেনেদৰে শতকৰ ঘৰত কিমান 0, 0ৰ পৰা 2 বিয়োগ কৰিব লাগে। এইটো অসম্ভৱ, আমি বিয়োগ কৰিব নোৱাৰিম। গতিকে কি কৰিব লাগিব, আমি এইফালে থকা 4টোৰ পৰা 1 এটা ধাৰ কৰি ইয়ালৈ আনিব লাগিব। 4ৰ পৰা ইয়ালৈ 1 এটা ধাৰ কৰি আনিলে ইয়াত হ'ব 10। গতিকে 10ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকে, 8। গতিকে 8। ইয়াৰ পৰা যিহেতু এই 4টোৰ পৰা 1 এটা ইয়ালৈ ধাৰলৈ নিলোঁ, গতিকে ইয়াত থাকিলে 3। 3ৰ পৰা 2 গ'লে থাকে 1। গতিকে একক দশক শতক হাজাৰ 1800 টকা। গতিকে আমাৰ উলিয়াবলগীয়া উত্তৰটো হ'ব 4000ৰ পৰা 2200 টকা বিয়োগ কৰিলে
1800 টকা থাকে। তোমালোকে বুজি পালানে? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াত দিছে 3 নম্বৰ প্ৰশ্নটো, আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ শিক্ষকসহ গাইপতি অৰ্থাৎ প্ৰতিজনৰ 10 টকাকৈ জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হ'ল, সেইটো কেনেকৈ কৰিম? মুঠ মানুহ আছিলে 21 জন শিক্ষকৰ সৈতে দেই, আৰু মুঠ গাইপতি প্ৰতিগৰাকীয়ে 10 টকাকৈ দিব লাগে। তেতিয়া আমি কি কৰিম? 21 জন আছিলে, 10 টকাকৈ তোলে, গতিকে 21 পূৰণ 10 কৰিম, যিটো হ'ব উত্তৰ, যিটো ওলাব সেইটো হ'ব আমাৰ উলিয়াবলগীয়া উত্তৰ। গতিকে 21 পূৰণ 10 কৰিলে উত্তৰ হ'ব 210। এইটো কেনেকৈ কৰিলে পূৰণটো? এইটো কি কৰিলে? আমাক 21ৰ লগত 10 পূৰণ কৰিলে, এই ধৰণে 21ৰ লগত 10 পূৰণ কৰিলে 210 টকা পোৱা যায়। আৰু বাকী ৰোল, বাকীটো আমি কেনেকৈ উলিয়াম? 3 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে আমাৰ হাতত থকা ধনৰ পৰিমাণ আছিল 1800 টকা। গতিকে এই 1800 টকাৰ পৰা 210 টকাটো বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে যিমান ওলাব সেইটোৱে হ'ব আমাৰ বাকী থকা টকাৰ পৰিমাণ। গতিকে হাতত আছিল 1800 টকা, ইয়াৰ পৰা 210 টকা বিয়োগ কৰিলে উত্তৰ হ'ব 1590 টকা। আমি এইটো এই ধৰণে কৰিব পাৰোঁ। তোমালোকক আগতে কোৱাৰ দৰে 1800টো ওপৰত লিখিম, তাৰ তলত একক, দশক, শতক স্থান অনুসৰি আমি 210টো বহুৱাম। পিছত 0ৰ পৰা 0 বিয়োগ কৰিলে থাকিলে 0। ঠিক তেনেধৰণে 0ৰ পৰা 1 যাব নোৱাৰে, গতিকে 8ৰ পৰা 1 এটা আমি ধাৰ কৰি ইয়ালৈ আনিম, হ'ব 10। হ'ব 10, 10ৰ পৰা 1 বিয়োগ কৰিম, 1 বিয়োগ কৰিলে থাকিলে 9। ঠিক তেনেধৰণে ইয়াত 8 আছিলে, 8ৰ পৰা 1 যিহেতু গুচি গ'ল, গতিকে ইয়াত থাকিব 9, ইয়াত 9 নহয়, ইয়াত থাকিব 7। 7ৰ পৰা 2 গ'লে থাকিলে 5, আৰু ইয়াত 1 ইভাগে বহি যাব, গতিকে 1590 টকা। গতিকে আমাৰ উলিয়াবলগীয়া উত্তৰটো হ'ব 1590 টকা। এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো হৈছে, দলটোৱে খোৱাৰ বাবদ গাইপতি 65 টকাকৈ খৰচ কৰিলে মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল? হয়, গাইপতি মানে তোমালোকক বুজাইছিলোঁ, গাইপতি মানে প্ৰতিজনে। মুঠ মানুহ হৈছে 21 জন, প্ৰতিজনৰ খোৱাৰ বাবে খৰচ দিবলগীয়া হ'ল 65 টকাকৈ। গতিকে আমি কি কৰিম? প্ৰতিজনৰ খৰচটোৰ লগত মুঠ মানুহৰ সংখ্যাটো পূৰণ কৰি দিম। পূৰণ কৰিলে যিটো হ'ব সেইটোৱে হ'ব আমাৰ উলিয়াবলগীয়া উত্তৰ, অৰ্থাৎ খোৱাৰ বাবদ হোৱা মুঠ খৰচটো ওলাব। 65 টকা পূৰণ 21 সমান উত্তৰটো আমি 1365 পালোঁ। এইটো কেনেকৈ পালোঁ? আমি এইভাগে চাব পাৰোঁ। 65 ওপৰত লিখিম, তলত 21 লিখি পূৰণ কৰি দিম। আমি জানো কেনেকৈ পূৰণ কৰিব লাগে। 1 5 গুণ 5, 1 6 গুণ 6, 2 5 গুণ 10, 10ৰ 0 উকলি যাব 1, 6 2 গুণ 12 বা 2 6 গুণ 12 উকলা 1 13, ইয়াত বহিব। পিছত আমি এইখিনি যোগ কৰিম, 5 6 3 1, এই ধৰণে একক, দশক, শতক, হাজাৰ 1365 টকা। আমি উত্তৰ পালোঁ 1365 টকা। ঠিক তেনেধৰণে পৰৱৰ্তী প্ৰশ্নটো 5 নম্বৰটো, এতিয়া দলটোৰ হাতত কিমান থাকিব? আগতে কিমান আছিলে? আগৰ প্ৰশ্নটোত আমি কিমান পাইছিলোঁ? হাতত থকা টকাৰ পৰিমাণ আছিলে 1590 টকা। এই 1590 টকাৰ পৰা 1365 টকা খোৱাৰ বাবদ খৰচ হ'ল, এইটো বিয়োগ কৰিম। 1590ৰ পৰা খোৱাৰ বাবদ খৰচ হ'ল 1365 টকা। এইটো বিয়োগ কৰিলে যিমান থাকিব সেইটোৱে দলটোৰ হাতত থাকিবলগীয়া টকাৰ পৰিমাণ, অৰ্থাৎ 1590ৰ পৰা আমি বিয়োগ কৰিম 1365 টকা। আমি আগতে দেখুৱাইছিলোঁ বিয়োগটো কেনেকৈ কৰিবলৈ, সেনেকৈ বিয়োগ কৰিলে উত্তৰটো হ'ব 225 টকা। গতিকে 225 টকা হাতত ৰ'ল। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াত দিয়া হৈছে যে কিতাপ কিনিবৰ বাবে ৰন্টুক দেউতাকে 450 টকা দি পঠাইছিল। সি গ্ৰন্থমেলাৰ পৰা তলত উল্লিখিত কিতাপসমূহ কিনিলে। এখন বুঢ়ী আইৰ সাধুৰ মূল্য 66 টকা 66 টকা, এখন ইছপৰ সাধুৰ মূল্য 45 টকা 45 টকা, এখন স্পকেন ইংলিছৰ মূল্য 82 অৰ্থাৎ 82 টকা, আৰু ৰং কৰিব পৰা কিতাপ 5খনৰ মূল্য 125 টকা। গ্ৰন্থমেলাত ৰন্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰন্টুৰ হাতত কিমান টকা জমা থাকিল? আমি সমাধানটো এই ধৰণে কৰিব পাৰোঁ।
ৰন্টুক দেউতাকে কিতাপ কিনিবৰ বাবে দিয়া টকাৰ পৰিমাণ 450 টকা। ৰন্টুৱে গ্ৰন্থমেলাৰ পৰা কিনা কিতাপ আৰু তাৰ মূল্য সেইটো এনেধৰণে লিখিছোঁ আমি। এখন বুঢ়ী আইৰ সাধু মূল্য 66 টকা। এখন ইছপৰ সাধুৰ মূল্য 45 টকা। এখন স্পকেন ইংলিছৰ মূল্য 82 টকা। ৰং কৰিব পৰা কিতাপ 5খনৰ মূল্য 125 টকা। আমি কি কৰিম, এই গোটেইখিনি যোগ কৰি দিম, লগাই দিম। মুঠ কিতাপসমূহৰ মূল্য হ'ব, মুঠ 4খন কিতাপ আছে, এই 4খন কিতাপৰ মূল্য হ'ব কিমান, এইখিনি আমি যোগ কৰি দিম। চোৱা, এইখিনি এককৰ স্থানত থকা অংকখিনি এককৰ স্থানত ৰাখিলোঁ, দশকৰখিনি দশক আৰু শতকত অকল 1টো আছে। আমি এনেকৈ ধুনীয়াকৈ পাতি যোগ কৰি দিম, গোটেইখিনি যোগ কৰি দিম। কি হ'ব, 5ৰ লগত 2 যোগ কৰিলে 7, 7ৰ লগত 5 যোগ কৰিলে 12, 12ৰ লগত 6 যোগ কৰিলে 18, 18 8 উকলি গ'ল 1, 8 2 10 হয়, 1 13, 13 নহয়, 8 2 10, 1 11, 11ৰ লগত 4 যোগ কৰিলে 15, 15ৰ লগত 6 যোগ কৰিলে 21, 21ৰ 1 উকলিলে 2, সেই 2 আৰু 1 3, অৰ্থাৎ 318 টকা। পিছত এতিয়া ৰন্টুৰ হাতত জমা টকাৰ পৰিমাণটো কেনেকৈ উলিয়াম। মুঠ টকা দিয়া হৈছিলে 450 টকা, মুঠ খৰচ হৈছিলে 318 টকা। 450 টকাৰ পৰা 318 টকাটো বিয়োগ কৰিম, বিয়োগ কৰিলে যিমান হ'ব সেইটো হ'ব উত্তৰটো 132 টকা। এই বিয়োগটো আমি কেনেকৈ কৰোঁ, এই ধৰণে কৰিব পাৰোঁ। 450ৰ পৰা 318 টকা বিয়োগ কৰিম, কিমান হ'ব, সেইটো একক স্থানৰ পৰা হাতৰ সোঁফালৰ পৰা আমি কৰি আহিম। কি কৰিব লাগে, ইয়াত 0ৰ পৰা 8টো বিয়োগ নহয়, গতিকে আমি কি কৰিব লাগিব, 1 এটা ইয়াৰ পৰা ধাৰ কৰিব লাগিব। ধাৰ কৰিলে ইয়াত হ'ব 10, 10ৰ পৰা 8 গ'লে থাকিলে 2, ইয়াত থাকিলে 5, ইয়াত 5 নহয়, যিহেতু 5 আছিলে ইয়াৰ পৰা 1 ধাৰলৈ গ'লগৈ, গতিকে ইয়াত থাকিব 4, 4ৰ পৰা 1 গ'লে থাকিলে 3। ঠিক তেনেধৰণে ইয়াত 4 আছে, 4ৰ পৰা 3 গ'লে থাকিলে 1, অৰ্থাৎ 132 টকা। গতিকে আমি এই ধৰণে পালোঁ যে ৰন্টুৰ হাতত জমা টকাৰ পৰিমাণ 450 বিয়োগ 318 সমান 132 টকা। গতিকে তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কথাখিনি বুজি পালানে? বুজি নাপালে কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।